বা এইবোৰ তহঁতি ক'ত শিকিলি? এইবোৰ আমি নিজে শিকিলো। নিজে শিকিলি? অ' বোপাই তই খোল বজাবলৈও শিকিলি? অ বজাচোন অকণমান। এই গুৰুজনাৰ অপূৰ্ব সৃষ্টি, তহঁতি মোৰ ঘৰতে যেন প্ৰতিভা লুকাই আছে মই ভবাই নাছিলো। তই গীত এটা গা, আৰু তহঁত দুটাই ধনুকাৰ বনাবলৈ ক'ত শিকিলি? আৰু তই কি বনাইছ? মই মুখা বনাইছো। সুন্দৰ, তই ধনু যুদ্ধখন মাৰচোন আৰু তই বজা, মই চাওঁ। বা ইমান সুন্দৰ মুকুট, এইবোৰ আগত আমাৰ বাবুল ভাণ্ডাৰতে পায়। তই কেনেকৈ শিকিলি অ' ল'ৰা? নিজে নিজে শিকিলো। বৰ সুন্দৰ হৈছে ঐ, বৰ সুন্দৰ হৈছে ঐ। অ' বোপাইহঁত, আমাৰ লোচন আৰু পদুমে তহঁতক অঘাইটং বুলি কয়। তহঁতৰ এনে প্ৰতিভা আছে বুলি মই কম সিহঁত দুটাক। সুন্দৰ অ', ইমান যে সুন্দৰ প্ৰতিভা মোৰ ঘৰতে লুকাই আছে মই ভবাই নাছিলো। আহচোন আৰু ল'ৰাহঁতা মোৰ বুকুৰ মাজলৈ আচোন। মই কিবা এটা আনিছো তহঁতলৈ, আচোন তহঁতকেইটা আছোন। এইটো তই ল, এইটো তই ল, তই ল, আচোন ঐ মোৰ পাঁচটাকে সন্তান মোৰ বুকুৰ মাজলৈ আচোন। মোৰ বুকুৰ মাজলৈ আহ। ল'ৰাহঁত দেউতা দেউতা এনেকৈ ধুনীয়াকৈ কাম কৰি থাকা, মই বজাৰৰ পৰা পাচলি কেইটামান আনো। ঠিক আছে দেউতা। আজি তোমালোকক পঢ়াবলৈ ছাৰ এজন আহিব নহয়। আৰু শুনা, এইবোৰ কৰাৰ উপৰি পঢ়া শুনা অতি গুৰুত্বপূৰ্ণ কথা, বুজিছা? গতিকে তোমালোক এনেদৰে খেলি থাকা, মই বজাৰৰ পৰা আহোঁ। তোমালোক কিন্তু বাহিৰলৈ ওলাই গ'লে মই খুব বেয়া পাম। হ'বনেচোন? হ'ব কাৰাকে বনাবি। ঐ ক'ত যাওঁ? দোকানৰ পৰা আহোঁ। দোকানলৈ কেলে? আজি আমাক পঢ়াবলৈ ছাৰ আহিব নহয়, সেইকাৰণে বিস্কুটৰ পেকেট আনো। ছাৰ আহিব? ছাৰ আহিব, এটা কাম কৰ, কি? ছাৰলে বিস্কুট পেকেট আনিব নালাগে, তই বোমৰ পেকেট এটা লৈ আহ। বোমৰ পেকেট? ছাৰ যেতিয়া আহিব তই চকীৰ তলত বোমটো দি দিবি। ধপকে যেতিয়া ফুটিব ছাৰ পলাই মজা হ'ব। দিবা। আৰু চা পঢ়ি শুনি কিটা কৰিবি? এইবিলাক পঢ়ি শুনি লাভ নাই নহয়। পঢ়িবলৈ মন আছে জানো তোৰ? পঢ়িবলৈ মন নাই, দেউতাইহে মাতি আনিছে আকৌ ছাৰক। সেইটোৱে, যা বোম পেকেট লৈ আনি দি দিবি। যাওঁ দেই। যা যা Bye যা bye. যা যা, আমাৰ কথা শুনিবি, ভাল মানুহ হবি। আমাৰ পৰা শিক্ষা লৈ থাকিবি। দেখিছ ল'ৰা ভাল কৰিবলৈ কিমান চেষ্টা কৰিছে। ইয়াৰ অঘাইটং পাঁচটাক মই পঢ়িবলৈ দিম, ই লোচনক চিনি পোৱা নাই। বনাব লাগিব বুজিছনে? ঐ আজি ছাৰ আহিব নহয়, কাম এটা কৰো ব'ল। মাষ্টৰ কোনফালে? এই বীৰেনৰ ঘৰৰ পৰা আহোঁগে। বীৰেনৰ ঘৰলে? কেলে? তাৰ ল'ৰা পাঁচটাক বোলে পঢ়াই দিব লাগে। বেষ্ট অফ লাক, যোৱা। ঐ ছাৰ আহিছে, আমি দুটা ইফালে যাওঁ, তহঁতি দুটা ইফালে যাওঁ।
তহঁতি আচত হা এইবিলাক বৰ সংস্কাৰী ল'ৰা দেই হা বৰ ভাল ল'ৰাও এইকেইটা হা উঠ 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 তহঁতৰ ভৱিষ্যত উজ্জ্বল হ'ব উঠ 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 টিউচন কৰিবলৈ আহি দেখোন একেবাৰে গামোচাই খামোচা মাৰি পেলালি তহঁতি হা পিছে স্কুল গৈ আছ নে নাই আছো আছ তোৰ নামটো কি কচোন মোৰ নামটো আউখি আউখি চব ফুটাইহে তহঁতি সম্ভাষণ জনাইছ দেখোন মোক দেখিছা বল বল এতিয়া তহঁতক পঢ়া শুনা কৰিব লাগিব বল 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 ভিতৰলৈ বল দেখিছা এতিয়া তই কাৰবাৰ বল মই চাইকেলখন লওঁ তই চেণ্ডেলখন দোকানত তহঁতৰ দেউতা আছে নে নাই ভিতৰত বজাৰলৈ গ'লি আৰু হেৰি নহয় তহঁতৰ আৰু দুটা আছিল নহয় 5টা নহয় সেইহাল ক'ত গ'ল ভিতৰতে আছে মাক মাক তেখেতকো মাক মাক আজি চবকে মই পঢ়ুৱাম বহিছো 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 হ'ব 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 মোৰ চেণ্ডেলটো কিনি গ'ল চাইকেলখনো নাই দেখোন আহিলে হেল্ল' কি হ'ল আকৌ ইমান দেৰি কৰিছ এই যিহে পুলিচৰ বাইপাছত চেক নহয় যেনে তেনে বস্তুটো লৈছোঁ আহিছোঁ আৰু পালোহি মালটো ল'লি নাই ললো কিন্তু সেই মই বুটছুট নাই আগতে হাচিমৰ দুপেকেটহে আনিছোঁ আহা সোনকালে জানই দেখোন এই কথাবোৰ জিভাখন লিকলিকাই থাকে মোৰ সোনকালে ঠিক আছে ঠিক আছে ঠিক আছে পাই গ'লো কি গানটো যে লগাইছো আৰু দেই ইমান টাইম লগাব লাগে নি নকবি আৰু যিহে বাইপাছত চেক নহয় পুলিচৰ যেনে তেনে মালটো লৈছোঁ আৰু আহিছোঁ আৰু লাইচেঞ্চ হেলমেট একো নাই নহয় মোৰ গান এটা শুনি আছিলোঁ কি যে গানবোৰ শুনি আছ তই তোৰ শহুৰৰ ঘৰলৈ বিয়ানে দেখুৱা ছোৱালীজনীকে চাওঁগে ব'ল সেইজনী তোৰ ইলেক্ট্ৰিক পোষ্ট মোৰ লগত নিমিলে একেবাৰে সেইজনীক আনিবলৈ হ'লে মোৰ হ'লেই আৰু তাৰমানে সেইজনী ইলেক্ট্ৰিক পোষ্ট তই মাইল পোষ্ট ভাল কৈছ ছোৱালীজনী চাই দিব পৰা নাই আহিবলৈ আহিছ তোৰ আগৰ মালটোৱে ভাল আছিল আগৰ শ্বেপ এণ্ড চাইজ তোৰ লগত একদম মিলি আছিলে নকবি সেই মালটোলৈ মনত পৰিলে কিবা দুখেই লাগি যায় কেছটো কি হ'ল কচোন ক মই গমেই নাপাওঁ দেখোন কেছ মানে জেং একেবাৰে কি হ'ল কি কবি একেবাৰে মালটো মানে চব তোৰ অ'কে আছিলে তাইক মই 2 বছৰমান ভাল পালোঁ ন গম পাৱ না তই তাৰপিছত তোৰ চব ঠিকেই গৈ আছে মোৰ মানে বৰ বেয়া স্বভাৱ এটা আছে তাইক মই বেছি ভাল নাপাওঁ জানো সন্দেহ স্বভাৱ এটা আছে এদিন মানে তই কি হ'ল গম পাইছ নে কি হ'ল কাহিনী শুন কথাটো তো অলপ বুজ মইতো চা তোক কিমান ভাল পাওঁ তই এবাৰ কথাটো ভাবিছা তই কিবা এটা কৰ নহ'লে মোৰ দেউতা কেনেকুৱা জান নহয় মই একো বুজা পাব নোৱাৰো আৰে তই তেনেকুৱা কৰিলে কেনেকৈ হ'ব কচোন মইতো তোক কিমান ভাল পাওঁ তোক মই সদায়ে বুজাই আছোঁ এইটো কথা দেউতাক কবি
দেউতাক কবি দেউতাক ক'বলৈ তুমি কাম এটা লাগিব না বিচাৰি কাম আছো এটা? নুবুজ কেলে কাম এটা বিচাৰি পালেহে তই অকণমান বুজ কিমান বুজিম আৰু চা তোক নাপালে মই মৰি থাকিম দেউতাক কেনেকুৱা মানুহ জানো নহয় কবি কে দেউতাক মই নোৱাৰোঁ আৰে ক'বলৈকেতো মই বিচাৰি আছো কিন্তু চা কাম এটা বুলিলেতো কাম এটা নাপাওঁ মই বিচাৰ আকৌ বিচাৰিলেতো কাম এটা পাব লাগিব না কথাটো বুজ অকণমান মই নাজানো সোনকালে কিবা এটা কৰ নহ'লে কিন্তু মোক বেলেগলৈ বিয়া দি দিব তই সেইটো কথা নকবিচোন সেই কথাটো ক'লে মই বহুত দুখ পাওঁ বাৰু ব'ল তোক মই অকণমান আগবঢ়াই থৈ আহোঁগৈ আৰু তই চিন্তা নকৰিবি অতি সোনকালে দেউতাৰ ওচৰলৈ গৈ আছোঁ মই এতিয়া হ'বনে কিনো অকল প্ৰেম কাহিনীটোকে শুনাই আছো আচল কি ঘটনাটো হ'ল সেইটো কয় আকৌ কৈছো ৰ এদিন মানে তোৰ তাইক লগ কৰিবলৈ মই ৰখি আছিলো তেনেকুৱাতে আৰে এই কাৰ লগত যায় ঐ ঐ ঐ ক'ত যা ৰ ঐ তই সেইটো কাৰণে ফোন ধৰা নাই হা ক'লৈ যা ইয়াৰ লগত হা তই ঐ কোন তই হা তই কোন মোক চিনি পোৱা নাই মই পদুম হয় পদুম তই মোৰ গাৰ্লফ্ৰেণ্ডক তই স্কুটিত ঠাইত ঘূৰাবলৈ আহিছ হা ফটুৱা চব বাপেৰক চিনি পোৱা নাই হা ঐ ক'ত যা তই ইয়াক দেখিছা তোক মই চাই আছো হা তই চালা মোৰ ভৰি কিমান পাৰ ঐ কাক হাত দিছ চিনি পোৱা নাই মোক চিনি পোৱা নাই মৰিয়াই মোৰ একদম দুফাল কৰি দিব সভ্য কৰিব এইবোৰ ল'ৰাৰ লগত খং কৰিবলৈ আহিছো তোক চাই ল'ম আজি মই অসভ্য কবাৰ সন্মান হানি কৰি দিছ মোৰ কলেজলৈ গৈ প্ৰেমত পৰিছে সন্মান হানি কৰিবলৈ বুজিলি হা কেলৈ তোৰ মাতবোল নাই যেন ক'লৈ গ'লি কি হ'ল ছাৰ মাথাটো ঘূৰি গ'ল কোনে কৈ আছে মাইলি চকুতে সময় বৰ বেয়া গোন্ধাইছে টেঙা গোন্ধাইছে আমাকে সবে কর